সকলোকে নমস্কাৰ জনাই আনিতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আপোনালোকক কৈছোঁৱে যে আমাৰ ইয়াতে আমাৰ গাঁৱত ৰাজ পূজা চলি আছে, মানে চলিব আৰু আজিৰ পৰা আৰম্ভ হৈছে। গতিকে মই এতিয়া প্ৰসাদ পানী ৰেডি কৰি মই পূজা দিবৰ কাৰণে ৰেডি হৈ গৈছোঁ। মই পূজা দিবলৈ গৈ আছোঁ মন্দিৰত। গতিকে বলক আগলৈ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু কি কৰোঁ বলক চাই থাকিব। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো অনুগ্ৰহ কৰি অল কৰি দিব। তেতিয়াহে মোৰ পৰিয়ালৰ সংখ্যা বাঢ়িব আৰু তেতিয়া আপোনালোকৰ লগত মানে কানেক্টেড হৈ থাকিব পাৰিম আৰু মই কি কৰোঁ কি নকৰোঁ আপোনালোকে জানিব পাৰিব। তেনেকৈ আপোনালোকৰ লগত কানেক্টেড হৈ থাকিম। ভাত পানীত বজাৰ ৰেডি কৰি থৈছোঁ। প্ৰসাদ পানী ৰেডি হ'ল। ভাত ৰেডি কৰিলোঁ। নাম লিখি দিছোঁ। বহুত প্ৰসাদ হয়, নাম লিখি দিছোঁ। লিখি দিলোঁ, নাম লিখি দিছোঁ। এইবাৰ মন্দিৰত যাম। এইবাৰ গৈ আছোঁ মন্দিৰত। বলক 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 বলক।
আপনি নহয় তাও আইছে কিমান কিমান ক সব 50 50 50 এই যে 50 50 লাগে বলে ওচৰতে নাহে তো চাব কৈতে আই আই লাগাছে এতিয়া আমাৰ মানে মাইকী মানুহ আকৌ নিদিছে এই যিমান কৰিলা হেল্ল' রাইস কেনেকুৱা লাগছে কওক ভাল লাগছে ধুনীয়া লাগিছে ভাল লাগছে মুখে লগত মিলিছে না মিলিছে মোক দেখোন ঘৰত গেলে চিনে নাপাব এইবাৰ একেলগে লৈ ল 50 টকা 50 টকা কই আজি পূজা চাবা আহিছিল পইচা আনা নাই তো আজি পূজা আজি পূজা চাবা আহিছিল খালে পইচা না মানে দেখি খান দৰ ৰাখিছে লাগে এইবাৰ অঞ্জলি হ'ব অঞ্জলি দিয়াৰ কাৰণে সকলোৱে সাজু হৈ আছে কিয় দি আছে
ফাইনেলি নাগরতলা আমার গাঁৱত এইবাৰ প্ৰথমবাৰ আহিছে। আমাৰ কাৰণে নহয়, কিন্তু ডাঙৰৰ কাৰণে নহয়, অকল সৰু বাচ্চাবিলাকৰ কাৰণে। চাওক, পুৰা সাহস লাগে, বুকুত সাহস থাকিলেহে এই নাগৰতলাত উঠিব পাৰি। মই কিন্তু নোৱাৰো। মই একবাৰ উঠোং দে তো পাৰিবি। পুতলা নাচ আৰম্ভ। পুতলা নাচ পাপেট থিয়েটাৰ, অসমী পাপেট থিয়েটাৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী।